Konmon bani. Tipri basmati. Konmoni hak asun. Homaya phora জীবন হাইরে ব্যথা করা হে আজি কি হলে মনটো কিবা কেনবা লাগি আছে আজি পুৱাৰ পৰা চিন্তা কৰি পাৰ নাই কি হৈছে মোৰ এতিয়াহে গম পালো শিখৰ খাব মন গৈছে মোৰ লগততো আজি খাও নাই ক'ত পাম আজি মই পইচা মাক খুজলি বা মায়ে দিয়ে বা নেদে যিয়ে হওক খুজিয়ে চাম মা মা চাল্লা ক'তনো মৰলাকে মা ক'তনো মৰলিয়ে মায়ে ভাত বানি আছে মই আহি আছো মা কি হল নহয় মানে মোক এটা 20 টাকা লাগছিল খালি তোক ডেইলি 10 টাকা লাগি থাকে কত মই সদায় পইচা নহয় মানে মই তোক 20 টাকাহে খুজিছো কিয় খং কৰিব লাগে নাই মোৰ লগত পইচা থৈছা খাইছেন বিছনা তলত আছে 20 টাকা এটা আলু 1 কেজি লৈ আহিবি আৰু বাকীখিনি তই লবি আলু 1 কেজি আনবা লাগব আৰু আলু 1 কেজি দাম 15 টাকা মোৰ লগত 5 টাকাই থাকবো দে আর কি করিম মই দে মই যাং অপরা ও মুনু মারো কাক মারো এই পাগলি তুই আর দিন রাতে পাবজি খেল দেখে আঠা পারে মরবা লাগে নুগুনি অলপ ও মুনু নহয় মানে মোক এটা 10 টাকা এটা লাগছিলে তোৰ লগত আছে খাও শেষ যাবাল সাল্লা মাৰো পৰা ইমান তেল মাৰলো 10 টাকা এটা নেদ লাগে কি কৰো আইডিয়া তুতাত কোভিড-19 এই মাঝে কি বেগে থাকে কোভিড-19 তাই পৰং ফোন আছে চাল্লা কান্নো আহিলে ফোন হাগাৰ সময়ত শান্তি নাই প্ৰবাল হেল্ল' ক'তনো আছা তই নহয় মই মানে হাগবাইছো হাগি আছা তোক যে কিয় ফোন কৰিলো মই তইতো বাথৰুমত নাহাগা কোনোদিন ক'ত হাগবা গৈছা তই নহয় মানে জগহাটী খালটো আছে ওচৰত যে আম কাজডাল আছে তাতে উলিয়াই আছো বাপ এনেকে যি যি জোক শান্তি নাই দে মোক কিয় ফোন কৰিছিলি ভাই আজি মোৰ 1 টাকাও নাই মোক তই 5 টাকা এটা দি কিবা কৰি দি কি হ'ব তই 5 টাকাৰ কাৰণে ফোন কৰিছা দে আহি আছো দে মই বাপৰে বাপ কিবা কৰি 5 টাকা এটা ওলাল এবাৰ মুকুলক ফোন কৰিব লাগিব তুতাত করিং লে মই মল্লু আজি হেল্ল কি হলে আজি তোৰ মাতটো দেখোন বেমাৰী মানুহ হেন হৈছে নকবি আৰু আজি মোৰ হাগা হৈছে
আছে যা খালি গাহৰি মাংস খাই আজি মোৰ চৌচু আদি উলিয়াই আছে হে কি কোৱা গাহৰি মাংস খাই তোৰ হাগা হৈছে মস্ত হাগা মোৰ ইমান ঔষধ খালো ভালে পালাই গাহৰি মাংস খাইও হাগা হয় আমি দেখোন 5 কিলো গাহৰি মাংস একলাই খাই দিম একো নহয় লাজনো দিয়াৰ তোহাৰ ইঞ্জিন আৰু মোৰ ইঞ্জিন ক'ত পাত্তা পাব ভাই দমনিৰ দোকানৰ ঔষধ খাই শেষ কৰি দিলো তথাপিতো ভালে নাই বাপে আজি মই ইয়াৰ তামা মুখত দিম মুকুল মুকুল শুন মোৰ লগত তামা মুখত আছে সিটো ঔষধ খালি তোৰ একেবাৰে হাগা ভাল হৈ যাব তোৰ হাগা 1 মাহ মান অলবেন নাই মাত্ৰ 5 টাকা কি কয় মাত্ৰ 5 টাকা মই 500 টাকাৰ ঔষধ খাই ভাল নাপালো 5 টাকাৰে ভাল হৈ যাব চালা তো ঔষধ লাগব নালাগে নাংগে যদি ক মোৰ আৰু কি আহে যায় নাই আনবি কি শব্দ ওলছে নহয় মোৰ গুৱে ওলি গেল দে ফোন ৰাখ মই অলপ পিছত আহি আছো এইবাৰ কাক কম এইবাৰ মই যোগক ফোন কৰিম আজি মোৰ গাড়ী কেঞ্চিতা কৰি দিম তাইনো ফোন কৰি আছে ইমান চালা এই বকৰাৰ কাম নাই আৰু যেন ফোন কৰি থাকে হেল্ল' বকৰা ক এই পুৱাই তই মোৰ কি বেয়া মাথোন বা কুটছা নেকি চালা তোক দি আছো মই শিক্ষা দি আছো তোক হেল্ল' নহয় মানে শুন তাৰমানে অহাকালি আমাৰ মা আৰু আমাৰ আইতাই পাঠশালাত যাব মই আৰু ভাবলো তোৰ পিলপিলি খান আছে অহাকালি পালো এটা কাষ্টমাৰ ইয়াক অলপ তেল দিম প্ৰবাল বেটা বকৰা বৰাবৰ প্ৰবাল শুন তোৰ অহাকালি খালা চব ফ্ৰী তই টেনচনে কৰিব নালাগে একো মাছ মাংস যি খাওয়া সব ফ্রি মোটামুটি তোর অহাকালি 700 টাকা ওলব পালো কালি 700 টাকাই হব এত চিন্তা করবা নাগে মই কালি রাতিপুৱাই ওলি যাম দে আইভি শুন এটা আৰু মোৰ বহুত ডাঙৰ কথা আছে ক কি কথা নহয় মানে আজি মোক এটা 100 টাকা লাগছিল আছে নেকি তোৰ লগত 100 টাকা আগালটো 700 টাকা পামে তা 100 টাকা দিয়েতে আৰু মোৰ কি যাব হেল্ল' আছে মই আমাৰ ৰাস্তাতে আছো একেলগীয়া আহি আছো দে 100 টাকা পালো না এবার कि मानता नहीं टिंगिंग वो खाली पैसा पामय वो पिलपिलिर भारा मारी टिंगिंग মই আহিয়ে পালো দে 100 টাকাটো দি মোক ল
তই চিন্তা কৰবা তোক মই আহাকালি 100 টকা উলিয়াই দিম। হ'ব হ'ব আহাকালি নিদিলেও কথা নাই। বাহ ভাই তোৰ পিলপিলি কিন্তু মজা একে হৈছে, চিকচিকা কৰি পেলাইছে। মই আহাকালি ৰাতিপুৱাই আনি যাম, তই চিন্তা কৰিব নালাগে। অঁ আহিবি আহিবি আহিবি। দে মই বৰ্তমান যাওঁ। অঁ দে যা বাই। ব্ৰুম 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 ব্ৰুম। আজি নাই, আজি মোৰ লগত নাই পইচা। এনকে হলে কেনকে হব? আগৰে দেখোন আছে 100 টাকা, সেয়ে দিয়া নাই। তো হ ল বা কি ঠুক গা পে ইয়াই কি আছে বুয়া পাই অলপ মান সন্মান নাই। এইটো মিয়া ৰাতি আছিলে। কি মিয়া ৰাতি আছিল? চালা তোৰ লগত কি হব? মিয়া ৰাতি এটা হেৰি নিবা তাত যাং আৰু মই। কাইনো ফোন কৰলাকে? হেল্ল' কাইনো? হেল্ল' প্ৰবাল, মই মুকুলে কৈছো। আহো চেষ্টা মইতো ঔষধ আনি দিয়া কথা আছিল মুকুলক। কি কৰো এইবাৰ? কম আৰু কিবা এটা। মুকুল মই ঔষধে আনবা গৈছিলো। আইঠাবাৰীৰ এটা ওজা আছে, মস্ত ডাঙৰ ওজা। মই তাতে গৈছিলো। এই ওজাটোৰ বোলে সৰু না হৈছে। মই ইভেন কেনেকে আনো দেচোন দে, তই ক। কি হব মোৰ আগা ভালেও নাই। ভালে পা নাই তই। এটা মোৰ লগত অংক আছে এই আমাৰ অংকত দি আছিল প্লাছে প্লাছে প্লাছ, মাইনাছে মাইনাছেও প্লাছ। 1 কেজি যদি তই গাহৰি মাংস খাইছিলি, তই আৰু 1 কেজি খাই দি, তোৰ আগা ভাল হৈ যাব, চিন্তাই কৰিব নালাগে। কি কয় সঁচা? দে হ'ব দে। কি যে হ'ব ইয়াৰ লগত। আজি পইচা পাম আপেল বেলিৰ ভাড়া মাৰি। যাৰ আগত একবাৰ তাক ফোনে কৰো তাৰ মাৰ কান্দা হৈছে না নাই। শান্তি কৰি ঘুমটিও মাৰবা ৰে। আহিলে ফোনটো। হেল্ল' হেল্ল' বোকা। নহয় নহয় প্ৰবাল, মই ওলোৱে সেইটো আৰু মায়ে ওলছে না নাই? ই সঁচা কৰি ওলছি। হেল্ল' ভাই, এটা বৈদ্য ডাঙৰ এটা ঘটনা হৈ গেল নহয়। কি হল? আমাৰ মাৰ বাৰ্ড ফ্লু হৈছে, ইয়াৰ আবুৰ সোৱান ফ্লু হৈছে। কি
খুৱাই বাৰ্ড ফ্লু আৰু সোৱান ফ্লু মোৰ 100 টকাটো দিম সেইটো চিন্তাই কৰিব নালাগে একমাহ মেন পিছত দিম হেল্ল' কাটি দিলাগে ফোনটো এটা কেনে পালি বেল বাগাৰে দিম